চাওক ব্ৰহ্মপুত্ৰৰ পাগল ৰূপ। এই ব্ৰহ্মপুত্ৰৰ চাইডে এইবিলাক চাওক গোটেই পানী ওলাই আছে মথাউৰিৰ ইপাৰে। এইটো মথাউৰি, এইবিলাক জিঅ'বেগ। এইটো ব্ৰহ্মপুত্ৰৰ আন এটা ৰূপ পাগল ৰূপ। এয়া চাওক বাইচাকাল এই গাছ চাওক, এই ব্ৰহ্মপুত্ৰৰ পানীৰ কালৰূপ। কিন্তু ইয়াতে মাছ মাৰি আছে এখেতসকলে। মাছ পাইছেনে নাইবা? মথাউৰিত মানুহবিলাকে বাস কৰি আছে। পানী চাব অহা মানুহ এইবিলাক গোটেই মাছ মাৰি আছে। ইয়াত জিঅ'বেগৰ ওপৰত আমি উঠিছোঁ। এইবিলাক ব্ৰহ্মপুত্ৰৰ পানীৰ কোবটো কম পৰাকৈ দিছে এইবিলাক। এয়াই ব্ৰহ্মপুত্ৰৰ কালৰূপ এয়াই। চাওক এয়া পানী চাওঁ মানুহ কিমান, মথাউৰি ভাঙো অৱস্থা, মথাউৰি একেবাৰে জৰাজীৰ্ণ অৱস্থা। সেইকাৰণে গোটেইবিলাক মানুহ আহিছে চাবলৈ। কিমান মানুহ চাওক, ৰাস্তাত কেৱল মানুহ। এয়া সূৰ্যটো কি ধুনীয়া লগা হৈছে। ব্ৰহ্মপুত্ৰ কি কৰে এইবাৰ ঠিক নাই একো। গাছ চাওক, মানুহ চাওক, ছোৱালী মাইকী সকলোবোৰ আহিছে, কেৱল মানুহ আৰু মানুহ। গাইছ এইবিলাক মানুহ চাওক, গোটেই মথাউৰি আৰু ব্ৰহ্মপুত্ৰ পানী চোৱা মানুহ। আৰু বাবু আছে, বাবু লাইচ পাচ্ছি। লাইচ কৰিব হৈছিলে টেনশ্যন নচলা হৈছিল। হাই দিয়ক বা এইজন মোৰ বন্ধু ৰিংকু আলী আৰু আকবৰ আলী, দুয়োটা কৰোণা ভেকচিন দি আছে। বিৰাট ভাল কাম কৰি আছে সমাজৰ কাৰণে। ইহঁতৰ কাৰণে এটা লাইক দিব, ৰাইজৰ সেৱা কৰি আছে। এইজনে ৰিংকু গৈছে, মনে আহিব, যত্ন লৈ আছে, সেইটো ভৱিষ্যত আমাৰ।